কৈ আছে আমাৰ হেমন্ত বিশ্ব শৰ্মা। হেমন্ত বিশ্ব শৰ্মা এতিয়া যিখিনি আমি কষ্ট কৰিলোঁ BTR ল'বলৈ যাওঁতে 5,000 মানুহ শ্বহীদ হৈ গুচি গ'ল। আপুনি যদি জেনুইন খ্ৰীষ্টান হয় তেতিয়াহ'লে আপোনালোকৰ মূল্যৱান ভোটটো আপুনি কেতিয়াও BJPক ভোট দিব নালাগে। আপোনালোকে সদায় ছ'চিয়েল মিডিয়াত চাই আছে, আপুনি ছত্তীশগড়ত চাওক, এভৰি ডে এট্ৰচিটি এগেইনষ্ট দ্য খ্ৰীষ্টান মানুহৰ গিৰ্জাত জ্বলাই আছে। এজ এ ট্ৰাইবেল এক্টিভিষ্ট আহি থকা ইলেকশ্যনৰ বিষয় বা ইলেকশ্যন যে নটিফাই হৈ গ'ল ইয়াৰ বিষয়ে আপুনি কি ক'বলৈ বিচাৰে? খুলুংবাই জয়কুণ্ডি ৰিগাৰ্ডিং BTC বা BTR ইলেকশ্যন লৈ পেলাই আমি বেছি কথা ক'বলৈ নাযাওঁ। মই এজ এ ট্ৰাইবেল এক্টিভিষ্ট, এজ এ ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ অল ইণ্ডিয়া ট্ৰাইবেল ইউনিয়নৰ এডভাইজাৰ হিচাপে মই এটাই ৰিকুৱেষ্ট কৰিম টু অল মাই ট্ৰাইবেল ফেল' ব্ৰাদাৰ্ছ, ইয়াত যিসকল বসবাস কৰি আছে BTR, তেখেতসকলক এটাই ৰিকুৱেষ্ট যে আমাৰ মাজত হাই কাজিয়া কৰিব নালাগে। UPPL হওক BPF হওক, আল্টিমেটলি ইয়াত নন ট্ৰাইবেলখিনি এক্টিভ ৰ'ল খেলি আছে। নন ট্ৰাইবেলক ডিভাইডেড ৰুল পলিচি কৰিবলৈ গৈ আছে। কালিলৈ প্ৰমোদ বড়োকো ল'ব পাৰে আৰু হাগ্ৰামা ছাৰকো ল'ব পাৰে, আৰু কোনে ল'বলৈ গৈ আছে আমাৰ হেমন্ত বিশ্ব শৰ্মা। হেমন্ত বিশ্ব শৰ্মা এতিয়া যিখিনি আমি কষ্ট কৰিলোঁ BTR ল'বলৈ যাওঁতে 5,000 মানুহ শ্বহীদ হৈ গুচি গ'ল। আজি ডেটত ট্ৰাইবেলবিলাকক ডিভাইড কৰি পেলাই আমাক ফান কৰি দিছে। সেই ফান কৰি দিয়াৰ কাৰণে আমাৰ মাজত এতিয়াকৈ এনেকুৱা এটা ভাইৰাছ সোমাই দিছে, পাৰ্টিকুলাৰ RSS আৰু নন ট্ৰাইবেল অৰ্গেনাইজেশ্যনখিনিয়ে আমাৰ মাজত হাই কাজিয়া কৰাই পেলাই টান কৰি দিয়াৰ কাৰণে ৰিজাল্টটো কি হ'ব? আল্টিমেটলি কালিলৈ BJP গভৰ্ণমেণ্ট ফৰ্ম কৰিব। BJP গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ লগে লগে BTRৰ যিটো এডমিনিষ্ট্ৰেশ্যন পাৱাৰটো এইটো নন ট্ৰাইবেলৰ হাতত গুচি যাব। নন ট্ৰাইবেলৰ হাতত গুচি যোৱাৰ লগে লগে আপোনালোকৰ 6th শিডিউলটো এম অবজেক্টটো ডাইলিউট হৈ গুচি যাব। বড়ো ৰাইজ ইয়াত ছেকেণ্ড ক্লাছ হৈ যাব। ট্ৰাইবেলবিলাকৰ মাটি বাৰী ধ্বংস হৈ যাব। ট্ৰাইবেলবিলাকৰ মৰি ধ্বংস হৈ যাব। ট্ৰাইবেলবিলাকক ইয়াৰ পৰা খেতি দিব। আমি আল্টিমেটলি মাটিৰ মালিক হৈ পেলাই আমি ইয়াতে ভিক্ষাৰী হৈ থাকিব লাগে, ৰাস্তাত টুকুৰি লৈ পেলাই ঘূৰি ফুৰিব লাগিব। Therefore I request all my tribal fellow brothers, যিসকল ইয়াত বসবাস কৰি আছে, বড়ো, ৰাভা, মেচ কছাৰী হওক, অল দ্য ট্ৰাইবেলছক কৈছোঁ, আপোনালোকে পাৰ্টিকুলাৰলি আৰু খ্ৰীষ্টান যিসকল ট্ৰাইবেল মানুহ আছে প্লাছ আদিবাসীসকলক কৈছোঁ, আপোনালোকৰ ছত্তীশগড়ৰ নিচিনা গীৰ্জা জ্বলাবলৈ গৈ আছে, গীৰ্জা ধ্বংস কৰিবলৈ গৈ আছে। আৰু যিসকল BJP RSSত সোমাই আছে, যিবিলাক খ্ৰীষ্টান মানুহে BJPত আছে, আপোনালোকে যদি ধৰ্মটো যদি পলিটিক্স কৰিবলৈ গৈছে তেতিয়া মোৰ ক'বলৈ একো নাই। আপুনি যদি জেনুইন খ্ৰীষ্টান হয় তেতিয়াহ'লে আপোনালোকৰ মূল্যৱান ভোটটো আপুনি কেতিয়াও BJPক ভোট দিব নালাগে আৰু নিদিয়ে। এইটো ষ্টেণ্ডটো আপোনালোকে ক্লিয়াৰ কৰি ৰাখক। আদাৰৱাইজ আপোনালোকে অহা কালিলৈ BTRত যেতিয়া BJP গভৰ্ণমেণ্ট ফৰ্ম কৰিব, নন ট্ৰাইবেল যেতিয়া এডমিনিষ্ট্ৰেশ্যন পাৱাৰত আহিব, ট্ৰাইবেল মানুহ বড়োসকল যিবিলাক খ্ৰীষ্টান তেখেতসকলে ST চাৰ্টিফিকেট কাটিব, তেখেতসকলক চাৰ্চ জ্বলাই ধ্বংস কৰিব। আপোনালোকে সদায় ছ'চিয়েল মিডিয়াত চাই আছে, আপুনি ছত্তীশগড়ত চাওক, এভৰি ডে এট্ৰচিটি এগেইনষ্ট দ্য খ্ৰীষ্টান মানুহৰ গিৰ্জাত জ্বলাই আছে। খ্ৰীষ্টান মানুহক দৌৰি পিটি আছে। ছিষ্টাৰবিলাকক মানে তেখেতসকলে জেলত লৈ গৈছে। আননেচেচাৰী ইলিগেল মানে বেচলেছ এলিগেশ্যন দি পেলাই এৰেষ্ট কৰি আছে। সেইকাৰণে ইয়াত যিসকল খ্ৰীষ্টান মানুহ আছে, যিবিলাক খ্ৰীষ্টান আমাৰ শিডিউল ট্ৰাইবসকল আছে, BJPত যোৱা মিনছ ইউ আৰ গয়িং এগেইনষ্ট ইয়ৰ ৰিলিজনছ, ইউ আৰ গয়িং এগেইনষ্ট জিচাছ, ইউ আৰ গয়িং এগেইনষ্ট ইয়ৰ কমিউনিটি ইণ্টাৰেষ্ট। দেয়াৰফৰ খ্ৰীষ্টান ৰাইজ, BJPক আপোনালোকে বাই টাটা কৰাটো ইট ইজ মেণ্ডেটৰী ফৰ ইউ। ট্ৰাইবেলসকল আমাৰ UPPL আৰু BPFৰ মাজত হাই কাজিয়া কৰিব নালাগে। ইট ইজ এ পলিটিক্স। আমি বড়ো মানুহ, আমি ট্ৰাইবেল মানুহ, আমাৰ অবজেক্টিভ এটাই আছিলে, আমি লাগিলে 50-50 আমি চিঞৰিছিলোঁ, আছাম শুড বি ডিভাইডেড 50-50 বুলি আমি চিঞৰিছিলোঁ। আমি একেলগে সংগ্ৰাম কৰিছিলোঁ, একেলগে আমি NDF ফৰ্ম কৰিছিলোঁ, একেলগে আমি BLT কৰিছিলোঁ। অবজেক্টিভ এটাই, আমাক লাগে ষ্টেট। আমাৰ বড়ো মানুহৰ আইডেণ্টিটি, বড়ো মানুহ কালচাৰ আমি প্ৰটেক্ট এণ্ড প্ৰমোট কৰিবৰ কাৰণে আমাৰ অবজেক্টিভটো আছিলে। কিন্তু BJP কালিলৈ অহাৰ লগে লগে আমাৰ যিটো অবজেক্টিভ প্ৰমোট এণ্ড প্ৰটেক্ট কালচাৰ অফ দ্য ট্ৰাইবেল ইউনিটিটো এইটো শেষ হৈ গুচি যাব। সেইকাৰণে শেষত মই এটা ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ
আমাক এণ্টি ট্ৰাইবেল অৰ্গেনাইজেশ্যন নালাগে, আমাক এণ্টি ট্ৰাইবেল পাৰ্টিক আমাক নালাগে। যিসকল আনকনচিয়াছলি 2 পইচাৰ কাৰণে বিজেপিক ছাপোৰ্ট কৰিছিলে, আপোনালোকে টেক ইউ টাৰ্ণ, ঘূৰি আহক, কাম বেক টু দ্য মেইন ষ্ট্ৰীম টু ছেভ ইউৰ লাইফ, টু ছেভ দ্য ফিউচাৰ অফ ইউৰ, to save the future of future generation of your grandchildren. Otherwise, আমি ইয়াত ভিক মাঙি পেলাই ঘূৰি ফুৰিবলৈ এদিন হ'লেও আমি লাগিব চাই থাকিব। এইখিনিকে কৈ পেলাই মই আপোনালোকক আহ্বান জনাইছোঁ। All the best to all the candidates whosoever is contesting in forthcoming electionত। সকলো ট্ৰাইবেল মানুহ আহক, জয়যুক্ত হওক, ট্ৰাইবেলৰ কাৰণে কাম কৰক, ট্ৰাইবেলৰ কাৰণে মাত মাতক, কিন্তু আমাৰ মাজত হাই কাজিয়া কৰিব নালাগে আৰু আমি সুবিধা দিব নালাগে নন ট্ৰাইবেলক ইয়াত আমাক শাসন কৰিবলৈ আহক। আমি ট্ৰাইবেল মানুহে আমাক যদি নন ট্ৰাইবেল যদি শাসন কৰে, তেতিয়াহ'লে আমি ওৱান ডে ভিক্ষাৰী হোৱাটো কনফাৰ্ম। আমাক ডিছইউনাইট কৰিবলৈ গৈছে, আমাক ধ্বংস কৰিবলৈ গৈ আছে, এইটো আপোনালোকে কৰিবলৈ নিদিব আৰু নকৰিব প্লিজ। I as a Raju deori, as a tribal activist, I appeal and request to all my fellow brothers, please don't cast any vote against the anti-tribal national party or regional party, not to any organization.